Kolya salong kachari bom ari soi jang tum aki miang bong mati Ingdeng kri plia phong social pressure mi Deopani kolya salong kepaman pon. Ni phai hini chiti suri hini rain kore ke thomarni ada pre sa por lakhain kore pli Deopani constituency MEC keparlo Santipur Deopani kolya salong no nakimi first sem degree kachari ari so e jang atum ang bong kachitong amai mati social pressure mi amai kepaman pon. Sonsi jai mekating pen kali tang borsing ropi founder Deopani College Samparta KAC MEC Deopani MEC ta ke manabang phua phan kachikimo padupan bang sopi Deopani College ari soe jang atum pen lam mesen kilun ke kan paklang pondet pen aphit mai pang ching pon college pressure meet ke paman pon along aluhi sarpo man peng lakhain ko rakli Deopani MEC Sorbon Kumar Tilenga chetongdon lapen Raju Abhikari headmaster Borbathar High School Bosonrong Par Principal Deopani College Beren Gupta Abarim Deopani College Principal Adison Singlar Abhijit Goswami Amparta Parents College Ariso Ejang Atum Chitong Si Mai RDP Dun Deopani College Principal Bosonrong Parpen Kaning Jepon Atengke Deopani College Ta Pining Penke Lokachari Ariso Ejang Atum Nangbat Wasonsi Chithek Bononglo Bonta Isaki Sungapangke College Building College Boundary Wall Library Administration Building Boys and Girls Hostel High Huya Bang Jongsi Education Department Atum Ampart KACC Dr. Tuliram Rohang EM Richard Tong Biatum Prabjen Pen Nanglang Piponjia Phansi Kachuning Report through News Text Report Time News Tifu. The college, the senior staff here, so please take advice from them to get the maximum benefit from this very institution. সর্বপ্রথমে আজি ২৪ নং দেওপানী অন্তর্গত দেওপানী কলেজৰ আজি নৱাগত আদৰণি সভাত সকলো মিডিয়া বন্ধুসকলক আন্তৰিক অভিনন্দন জনালো। আজি এই নৱাগত আদৰণি সভাত উপস্থিত আজি আমাৰ সকলো প্ৰিন্সিপাল তথা আমাৰ সকলো কমিটিৰ আৰু সকলো আদৰণীয় আমাৰ টিচাৰসকল সকলোকে আন্তৰিক অভিনন্দন জনালো। সঁচাকে 14তম আজি হৈছে আৰু আমাৰ ইয়াৰ প্ৰতিষ্ঠাপক আমাৰ এক্স MSc তথা এই কলেজৰ সভাপতি আমাৰ বৰসিং ৰম্পিদেৱ তেখেত নাই আজি আমাৰ সমাজৰ লগত, তথাপিও তেওঁ ইয়াৰ জৰিয়তে তেওঁ আজি বহুতো কামখিনি কৰি গৈছে আৰু আমাৰো কিছু দায়িত্ব আজি 24 নং দেওপানী অন্তৰ্গত যি আমি আমাৰ যে ইয়াত প্ৰতিনিধি কৰিছোঁ আৰু তেখেতৰ বহুতো অনুপ্ৰেৰণা আমাৰ লগত আছে। গতিকে আমি সকলোৱে এই অনুপ্ৰেৰণা লৈ আমি আগবাঢ়িছোঁ আৰু কলেজৰ প্ৰতি লক্ষ্য ৰাখি সকলো যাতে ষ্টুডেণ্টখিনি ভাল হয় তাৰ বাবে আমি সকলোকে মানে আন্তৰিক অভিনন্দন জনালোঁ। আৰু যি আমাৰ এবাৰ ষ্টুডেণ্ট বাঢ়িছে 14তমত বহুতো ষ্টুডেণ্ট বাঢ়িছে, আমাৰ 40% ওপৰত বেছি বাঢ়িছে। গতিকে মই এই সমিতিসকলক তথা আমাৰ ইয়াৰ যিমান টিচাৰ আৰু যিমানসকল প্ৰিন্সিপাল বচন তেখেতকো ধন্যবাদ জ্ঞাপন কৰোঁ, কাৰণ তেওঁৰ নেতৃত্বত বহুতো আজি ষ্টুডেণ্টবিলাক আগবাঢ়ি আহিছে আৰু বহুতো পাৰ্চেণ্টেজটো ভাল হৈছে। গতিকে আমাৰ অট'নমাছ কাউন্সিলৰ পৰা আমি যিখিনি সুবিধা লাগে সেইখিনি আমি কৰি আছোঁ আৰু অনাগত দিনতো আমাৰ কাৰ্বি আংলঙৰ CM নেতৃত্বত আপোনালোকে জানে প্ৰায় কলেজবিলাক ভেঞ্চাৰ কলেজবিলাক বন্ধ হৈছে, কিন্তু আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম নেতৃত্বত আমাৰ এই কলেজখন চলাই আছে আৰু আমি অনাগত দিনৰ কাউন্সিলে প্ৰত্যেকটো সময়তে এই কলেজত চোৱা চিতা কৰি আছোঁ বা আমাৰ অহা যোৱা সম্পৰ্কটো চলি আছে। গতিকে আমি কাৰ্বি আংলং CMকো এই মঞ্চৰ পৰা ধন্যবাদ দিওঁ। তেখেতো বহুত ইয়াতে দায়িত্ব আছে আৰু তেখেতো অনাগত দিনত বহুতো চিন্তা কৰি থৈছে ডিগ্ৰী কলেজৰ কাৰণে। গতিকে আমাৰ এই ডিগ্ৰী কলেজো আমি স্থাপন কৰিব মানে গৈ আছোঁ আৰু আমাৰ যি মাটিৰ অসুবিধা হৈছে আমাৰ এই মাটিখিনিৰ কাৰণে আমাৰ EM অমৰ সিং টিছু ডাঙৰীয়াও তেখেতে সহায় সহযোগ কৰি আছে। আমাৰ এই মাটিখিনি যদি হৈ যায় তেতিয়া আমি ডিগ্ৰী কলেজখন ডাঙৰকৈ হ'ব আৰু এইটো আমাৰ মিটিঙত কৈছে আৰু আমাৰ এডুকেশ্যন EM ৰিচাৰ্জ টকবি ডাঙৰীয়াও কৈছে। গতিকে আমি এদিন সকলোৱে ইয়াৰ সমিতিসকল আৰু আমি এডুকেশ্যন EM তথা ৰেভিনিউ EM তাৰপিছত আমাৰ মেডিকেল EM সূৰ্য ৰংফা ডাঙৰীয়া তেখেত আমি সকলোৱে বহিছিলোঁ আৰু এই কলেজখনো আমি স্থাপন কৰাৰ আলাপ আলোচনা কৰিছিলোঁ। গতিকে আমাৰ প্ৰক্ৰিয়াখিনি চলি আছে। অনাগত দিনত যাতে আমি একেলগে হৈ সকলো মিডিয়া বন্ধু হওক, আমাৰ সমাজ হওক, সকলো গণ্যমান্য ব্যক্তিসকল সকলো নেতৃত্বত যাতে আমি আগবাঢ়িব পাৰোঁ তাৰে আমি কামনা কৰিলোঁ। আৰু যিসকল নতুন ইয়াতে আদৰণি সভাত আছে ষ্টুডেণ্টসকল তেওঁকো আমি এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। Today, the 2nd of September 2023, the Deopani College, Santipur,
is celebrating the 14th Social Freshers Meet at Deopani College Auditorium Hall to welcome and facilitate especially the newcomers of the first semester students. There are 65 students in this academic year 2023 to 24, where we are giving the higher education, especially commencing this 4 years degree program from this year. So we are very happy and glad that the enrollment is increasing year by year, and we welcome many more students, especially from Nilip constituency and Surabaya constituency and Deopani constituency. The college is solely established for the higher education of this constituency, and also welcome from different places to join here to get the higher education. The facilities we give here are a good playground, good library, and well-experienced teaching staff, and we provide education tour. So I welcome, especially from different places, especially the student community, to join in this Deopani College, so that we can have a conducive education atmosphere in this very institution. Thank you. So, anyone to request for that education department? Invited. I mean that anyone, For the education, I would like to give message that here the Deopani College infrastructure is very poor. So I request the KACC authority to look this remote place, so to say, Deopani College Sandipur, to provide college building, library building, boundary wall, administrative building, boys girls hostel, so that we will be grateful to them if they provide us.